নমস্কাৰ অন্য এটি ভিডিঅ' সৈতে মই ৰিথিছাই পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ADRE যিসকলে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা দিলে তেওঁলোকেতো নিয়মবিলাক গমেই পালে। এতিয়া নতুনকৈ নিয়ম বান্ধি দিছে যে আপোনালোকে এডমিটখন লগত নিয়াৰ উপৰিও আপোনালোকক কিবা এটা আইডেণ্টি প্ৰুফ নিবলৈ কৈছিলে, যিকোনো হওক, ভোটাৰ ID হওক, পেন কাৰ্ড হওক বা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড হওক বা আধাৰ হওক, আপোনালোকে জেৰক্স কপি নিনিব। যোৱাবাৰ দেখা গৈছিল কিছুমানে জেৰক্স কপিও লৈ গৈছিল। জেৰক্স কপি লৈ গ'লে আপোনালোকৰ প্ৰব্লেম সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা জেৰক্স কপি নিলে সোমাবলৈ দিয়া নহ'ব পাৰে পৰীক্ষাগৃহত। যে পৰীক্ষাগৃহত সোমাবলৈ নিদিলেতো আপোনালোকে ইমান দূৰৈত চেণ্টাৰ পৰে, ইমান দিনৰ পৰা কষ্ট কৰি পৰীক্ষাটো দিম বুলি আগ্ৰহে বাট চাই থাকে। তাৰপিছত যদি পৰীক্ষা কেন্দ্ৰত যোৱাৰ পিছত যদি আপোনালোকে আইডেণ্টি প্ৰুফখন নিনিয়াৰ কাৰণে যদি আপোনালোকক সোমাবলৈ নিদিয়ে, তাতকৈ আৰু দুখজনক কথা কি হ'ব পাৰে। সেইকাৰণে আপোনালোকে যে অৰিজিনেল কপিটোৱে লগত নিব, ডুপ্লিকেট কপি লগত নিনিব। ডুপ্লিকেট মানে জেৰক্স কপিটো নিনিব আপোনালোকে। জেৰক্স কপিটো যিহেতুকৈ পৰীক্ষাগৃহত জেৰক্স কপিটো লৈ গ'লে সোমাবলৈ দিয়া অনুমতি নাই। আৰু পৰীক্ষাৰ 2 ঘণ্টা আগতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিয়মৰ মতে 2 ঘণ্টা আগতে পৰীক্ষাগৃহত 2 ঘণ্টা আগতে উপস্থিত হ'বলৈ কৈছে। যে পৰীক্ষা কেন্দ্ৰত 2 ঘণ্টা আগতে আপোনালোকে উপস্থিত হ'ব লাগিব। আৰু নিয়মবিলাক আপোনালোকে জানেই, তেনেদৰে নিয়মবিলাক বান্ধি দিয়া হৈছে। নতুনকৈ নিয়ম অনুসৰি আপোনালোকক আগলৈ বান্ধি দিয়া হৈছে। পানী বটল লগত দিছে। পানী বটলটো নিলে কোনো ধৰণৰ ষ্টিকাৰ লগা পানী বটল দিয়া নাই, প্লেইন পানী বটল লগত নিবলৈ দিছে। যোৱাবাৰ যিহেতুকৈ দিয়া নাছিল, এইবাৰ গৰমৰ কাৰণে আপোনালোকক হাতত এটা পানী বটলো নিবলৈ দিয়া হৈছে। আৰু আপোনালোকে অতি আগ্ৰহে বাট চাই থকা পৰীক্ষাটো দিবলৈ 29 তাৰিখে পাব। সেইটো কাৰণে আপোনালোকে গোটেইবিলাক নিয়ম মানি পৰীক্ষাগৃহত প্ৰৱেশ কৰিব। আজি এয়াই আছিল ভিডিঅ'টো। আপোনালোকে চাই নিশ্চয় ভাল পালে বুলি আশা ৰাখিলোঁ। এয়াই আছিল আপোনালোকলৈ ভিডিঅ'টো। নিশ্চয় ভিডিঅ'টো চাই ভাল পালে বুলি আশা ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলৰ নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।